হেল্ল' বন্ধু বান্ধৱীসকল, মই আজি আপোনালোকক আম আইচক্ৰীম কেনেকৈ বনাই তাক দেখুৱাম। চাই থাককচোন। ইয়াৰ কাৰণে লাগিব আম এটা লৈছোঁ মই ডাঙৰ, আধা কিলোমান ওজনৰ, আৰু গাখীৰ ল'লোঁ এগিলাচ। চাই থাককচোন কেনেকৈ। ইয়াৰ কাৰণে লৈছোঁ এটা আম আধা কেজি ওজনৰ, চেনি এবাটি, গাখীৰ এগিলাচ, কৰ্ণফ্ল'ৰ পাউডাৰ 2 চামুচ আৰু আমুল ক্ৰীম এইটো 200 মান ওজনৰ হ'ব। এইটো গোটেইখিনি নিদিওঁ, আধা মানে দি দিম। চাই থাককচোন কেনেকৈ বনাওঁ। আমি আমখিনি এনেকৈ কাটি লৈ এতিয়া মিক্সিৰ জাৰত দি দিলোঁ। পেনখন বহাই দিলোঁ। এতিয়া মই ইয়াতে গাখীৰ আধা গিলাচ দি দিম। অলপ ৰাখিছোঁ, সেইখিনি মই কৰ্ণফ্ল'ৰ পাউডাৰ গুলি দিম। কৰ্ণফ্ল'ৰখিনি গুলি দিম। মই গাখীৰখিনি এতিয়া উতলাই আছোঁ আৰু কৰ্ণফ্ল'ৰখিনি এনেকৈ ইয়াতে গুলি লৈছোঁ। গাখীৰখিনি উতলাৰ পিছত এইখিনি দি দিম। গাখীৰখিনি উতলাৰ পিছত মই এতিয়া কৰ্ণফ্ল'ৰ পাউডাৰখিনি ইয়াতে দি দিম। অলপ গোটা হ'ব দিব লাগিব। দেখিছেনে এনেকৈ। এইখিনি এতিয়া মই ঠাণ্ডা হ'ব দিম। চেনিখিনি দিয়াই নাই, এতিয়া চেনিখিনি দি দিলোঁ। দি মই মিক্সিৰ জাৰত দি দিম। চেনিখিনি দিয়াই অকণমান পনীয়া হৈ গ'ল, সেইকাৰণে অলপ উতলাব লাগিব। এইখিনি মই এতিয়া ঠাণ্ডা হওঁক, আমৰ সেই মিক্সিত দিছিলোঁ যি আমৰ জুচখিনিৰ লগত এইখিনি এতিয়া মিক্স কৰি দিম। মিক্সাৰ গ্ৰাইণ্ডাৰটোৰ লগত এনেকৈ এইখিনি মিক্স কৰি দিলোঁ। ইয়াতে অলপ ঠাণ্ডা হ'ব দিম। এইখিনি অলপ ঠাণ্ডা হোৱাত মই এতিয়া আমুল ক্ৰীমখিনি মিক্স কৰি দিলোঁ। আৰু এতিয়া মই মিক্সিত এইখিনি গোটেই মিক্স কৰি ল'ম। মই মিক্সিতে মিক্স কৰি লওঁ। মই বেলেগ আৰু সঁজুলি নাই, এনেকৈয়ে মই বনাওঁ। আপোনালোকেও এনেকৈ বনাবচোন। এইখিনি এতিয়া মই একবাৰ মিক্সিত দি দিওঁ। এইখিনি মই এতিয়া মিক্সিত মাৰি ইয়াৰ মই বাতিটোত দি দিলোঁ। কেইটামান খিচমিচ দি দিলোঁ। এতিয়া মই ঢাকনি মাৰি
ফ্ৰিজত থৈ দিম। এনেকৈ 4 ঘণ্টামান থৈ দিম। তাৰে পিছত মোৰ আইচক্ৰীম হৈ গ'ল। দেখিছেনে?